Hello everyone, মই বকুল আৰু আপোনালোকে চাইছে মোৰ অন্য এটা ভিডিও আৰু আজিৰ ভিডিওটো অকন বেলেগ হ'ব আজিৰ ভিডিওটো মানে ফুড চ্যালেঞ্জ কৰিবলৈ আহিছো আৰু মোৰ লগত আছে মোৰ বান্ধৱী হিমাশ্ৰী আৰু কিবা বান্ধৱী ভাল লাগিছে আজি বকুল আজি আমাৰ তাত ফাৰ্স্ট টাইম আহিছে আৰু ভয় লাগি আছে অকনমান কিবা হয় লাষ্টলৈকে তো চাই থাকিব ফুড চ্যালেঞ্জটো আছে এইফালে চাওমিন আছে হাফ হাফ মানে দুখন বিলাই দুজনে লৈ লৈছো আৰু এইফালে ফুচকা আছে 10টা কৈ চিপছ আছে এক পেকেট খুলি লৈছো আৰু এইফালে মাজা এটা আছে এটা আৰু এইফালে কল আছে 8টা কৈ খাব লাগিব কোনো সময় ধৰা নাথাকে মানে কোনে প্ৰথম খোৱা কৰিব পাৰে গোটেইখিনি ভিতৰত তেনেকৈ হ'ব তো এতিয়া আৰম্ভ কৰো আৰু এতিয়া মানে আমি আৰম্ভ কৰিম আৰু চিনটো আছে কেমেৰাত আৰু চিনটো এতিয়া 1 2 3 দিব এখানে চিনটো দেখো 1 2 3 有人。এতিয়া আমাৰ ফুচকাটো খাই গ'ল বহুত বেছি জানা নহয় বহুত জানা চকুলহি লাগিছে তো এতিয়া চিপছ খাওঁ সব জ্বলা有人এতিয়া কল খাইছো কল একটা কইছে আয় ওরে মা Oh, no. আৰু এতিয়া লৈ লৈছো চাওমিন নি খাইছো তোমাৰ কোন খাব আছে মোৰ আছে দুটা আৰু有人আৰু এইটোৰ পাইপডাল মানে মুখেৰে মব লাগিব এইডাল হাতেৰে এনেকৈ খুলি লৈ ফেলে মুখেৰে মব লাগিব তাৰপিছত খাব লাগিব有人এইফালে এতিয়া গোটেইখিনি কমপ্লিট হৈ গ'ল মোৰ আৰু এইফালে হিমাশ্ৰী কল খাব আৰু এইটো খাব আছে এতিয়া এইটো আৰু বেলেগ হ'ব এতিয়া এইটো আৰু মই নোৱাৰিম গাড়ীটো কৰিব মোৰ আইফোন দে
সিধা হৈ গ'ল মই যেনেকৈ লৈছোঁ মুখেৰে লোৱা এনেকৈ 哎呦我的妈！ নালাগে নালাগে Okay. কি দিয়া Này. নোৱাৰি গাইছ ইমান কষ্ট কৰি খাব নোৱাৰি বহুতে টাইম দিছোঁ তথাপি হিমাশ্ৰী হাৰিলে আৰু যিহেতু এতিয়া মই উলিয়াই আনিলোঁ আৰু এইফালে হিমাশ্ৰী হাৰিলে আৰু হিমাশ্ৰীৰ এতিয়া পানিছমেণ্ট আছে আৰু পানিছমেণ্টটো মানে আপোনালোকক কোৱাই হোৱা নাছিল কিন্তু আগতে হিমাশ্ৰীক কৈছিলোঁ কিন্তু আপোনালোকক কোৱা নাছিল আৰু পানিছমেণ্টটো হ'ব মানে তাইৰ মোবাইলৰ পৰা মই এটা নাম্বাৰ বাছি দিম আৰু এই নাম্বাৰটোত মানে তাইৰ ফ্ৰেণ্ডক নাম্বাৰটো বাছি দিম তাই ফোন কৰি পেলাই ক'ব লাগিব যে তাই ভাল পাওঁ বুলি ক'ব লাগিব পাৰিবা না চেষ্টা কৰিম আৰু কিন্তু ভয় লাগি আছে আৰু এতিয়া এজন ল'ৰা নাম্বাৰ ওলাই দিলোঁ মোৰো চিনাকি হিমাশ্ৰীৰো চিনাকি মানে চাইমন মোৰো ফ্ৰেণ্ড হয় এইৰো ফ্ৰেণ্ড হয় এতিয়া ফোন কৰিব ফোন কৰি পেলাই মানে সি গম নাপায় আমি যে ফোন কৰিম তেতিয়া ফোন কৰিব কৰি আহিলে ক'ব ফোনটো নোৱাৰি ৰেকৰ্ডটো কৰিলোঁ ৰিচিভ কৰিলে copyright lagi. Apa komedi sih? এতিয়ালৈ মানে ৰিচিভ কৰা নাই এতিয়া চাওঁ আৰু বেলেগ বেলেগক কৰিম আৰু যিহেতু চাই মানে ফোনটো ৰিচিভ নকৰিলে এতিয়া আৰু এটা বেলেগ নাম্বাৰ বিচাৰি ওলালোঁ মই জোন বুলি আছে চেফ আৰু জোন কোন হয় তোমাৰ ফ্ৰেণ্ডে হয় জোনক কৰি দিওঁ এতিয়া জোনে যদি ৰিচিভ কৰে জোনক কৰিব এতিয়া ফোনটো লাগিছে জোনৰ তাত ক'ত আছা খোলত কি কৰি আছা আছো এনে খবৰ ভাল আছো ভালে বেয়া চলি তোমাৰ আছো ময়ো আৰু কোৱা কি কৰি আছা আছো ভাইটিহঁতৰ কিবা ডান্স শিকি আছো প্ৰগ্ৰাম কৰিব বোলে আমাৰ সভাত ওচৰত কোনোবা আছে নেকি নাই নাই খবৰ মিলিলে সেইকাৰণে বহুত খবৰ লোৱা যে বহুত খবৰ লোৱা তোমালোকে হয় দিয়া শ্বুটিং কৰি আছা শ্বুটিং কৰি আছো আৰু মাজে মাজে আৰু কালিও আছে শ্বুটিং ঠিকে আছে মিৰ্জাত অহা নাই মিৰ্জাত তেনেকৈ যোৱাই নাই মিৰ্জাত তেনেকৈ সকাম হোৱা নাই সেইদিনাখনে গৈছিলো এই মাঙৰ ফালে শ্বুটিং হওঁতে তোমাক মানে এটা কথা ক'ব লগা আছিল কোৱা
কমে নে এতিয়া তোমাৰ কথা যদি এতিয়া কবা মানে মেছেজ দ্বাৰা কৰিলে হ'ব হয় নেকি অ কই ৰবা না কি যে আৰু মা এনেকা ভয় মাৰিবা দেখোন কৈ আছো ৰ মানে মোৰো ভয় লাগি আছে কেনেকে কোন কথাটো মানে দে যেনেকে কি নক সঁচাটো সঁচা কম মিছাটো মিছা কম সেই কথা কি মানে কলিবা আৰু তুমি কব কোৱা দেও এনেকে ইমান পকাই কথা কব নালাগে ডাইৰেক্ট নকৰা কিয়া তুমি যেনেকে কৈ আছা কেলে মই কবাত কেলে কিবা হেৰি বস্তু খানে লাগি গৈছে একদম মই মানে তোমাক ভাল পাওঁ অ মাই ডগ হ'ব দিয়া প্ৰেংকৰ বাকে বেলেগ জাগা বিচাৰি নাপাৰে নেকি ইয়াৰ হা হেল্ল' প্ৰেং কৰা নাই সঁচাকে হ'ব দিয়া হাঁহিটো আৰু মিউট কৰি কিনে হাঁহিটো মাৰাছে এবাৰ আৰু মিউট কৰা নহয় নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে মই কি মিৰ্জাখনত বহুত ঢেৰ নেটৱৰ্ক থাকো ঘৰত আছো মই মিৰ্জাত নাই যিয়ে নহওক য'তেই আছা তাতে নেটৱৰ্ক বহুত থাকে নাই সঁচাকে কৈছো মানে ভাল পাওঁ আৰু তোমাক হয় নেকি দিয়া থেংক ইউ মোক যে কোনোবা ভাল পোৱা মানুহ এজনী ওলাইছে গাৰ্লফ্ৰেণ্ড আছে তোমাৰ নাই মোৰ গাৰ্লফ্ৰেণ্ড নাই আই হেভ এ চিংগল আছে দিয়া সেইকাৰণেতো নাই হ'ব দিয়া কি মেটাৰ আছিল কচোন এইটো এইকেইটা বাদ দিয়া ধেমালি বহুত টাইম কৰিব পাৰিবা চিৰিয়াছ ভাৱে কথা কোৱা কি কব লগা আছিল নাই মানে নাই দিয়া প্ৰেং কৰি আছিলো কলিজা বহুত পাৰা হৈছা তুমি পাৰিবা তুমি নাই ইউটিউবৰ কাৰণে গম পাইছো মই মানে ফুড চেলেঞ্জ কৰিছিল তাৰপিছত মই হাৰিছো হাৰা কাৰণে সিহঁতে মানে তোমাকে কৰিছো বঢ়িয়া বেয়া নাপাবা আৰু কি বেয়া পাম এবাৰ কতো যোৱা নাই যোৱা নাই নগলা নেকি না ঘৰতে দিয়া ঘৰতে দিও মাৰিবা দিয়া সেইটোৱে দিয়া নহলে দিয়া ৰাখি গম পাইছে ৰাইজ সিৰিয়াসলি নহয় গম পাইছে আৰু এতিয়া আমাৰ ফাইনালি প্ৰেংক কলটো কৰা হৈ গ'ল হিমাশ্ৰীয়ে কৰিলে আৰু আমি সাকসেস নহলো আৰু গম পাই গৈছে মানে প্ৰেংক কল বুলি ক'লে আৰু হিমাশ্ৰী কি কোৱা এতিয়া তুমি ভাল লাগিছে আৰু মানে হাৰিছো যেতিয়া অকণমান বেয়া লাগিছে খাব গোটেইখিনি নোৱাৰিলোঁ লাষ্টত মানে মাজাটোত মানে হাৰিছো আৰু তো অকণমান বেয়া লাগিছে আৰু এনেকৈ আগতে ফুড চেলেঞ্জ কৰিছিলা তুমি নাই একেবাৰে কৰা নাই এইবাৰ মানে প্ৰথম আৰু বকুলৰ লগত একদম প্ৰথম আৰু ভালো লাগিছে কিন্তু এইটো এটা ইউটিউব চেনেল আছে কৈ দিয়া তোমাৰ চেনেলটোৰ কথা মোৰ এটা ইউটিউব চেনেল আছে হিমাশ্ৰী ব্লগ তো আপোনালোকে চেনেলটো চাব আৰু মৰম দিব মানে নতুনকৈ খুলিছে 3-4 মাহ হৈছে হয় আৰু সাবস্ক্ৰাইব কৰিব আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকে চাই পেলাই কেনে পালে কমেণ্ট কৰি জনাব যদি ভাল পালে লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু হিমাশ্ৰী চেনেলটো সাবস্ক্ৰাইব কৰিব তো তুমি এতিয়া কিবা তো আজিলৈ আহিছো তো সকলো ভালে থাকক বাই বাই